আমি এতিয়া বহি আছো বেগ চেক কৰিলে মই এতিয়া ফটো মাৰি আছে হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি মই আহিছোঁ উত্তৰ গুৱাহাটী যাবলৈ আৰু এতিয়া আমি ৰ'পৱেত আহি পালোহি টিকেটো কৰা হৈ গ'ল আৰু আপোনালোকক আজি দৌল গোবিন্দৰ গোটেইখিনি পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে ভিডিঅ'টো চাই থাকিব আৰু আমি এতিয়া ৰ'পৱে পালোহি ৰ'পৱেত উঠিবলৈ মানে তাৰপিছত ৰখি আছোঁ আৰু মই এতিয়া ইয়াৰ অকণমান ব্ৰহ্মপুত্ৰখনৰ ভিউ দেখাওঁ আপোনালোকক আৰু এতিয়া 9:20 মানে হ'ল কিন্তু ইমানেই কুঁৱলী পৰি আছে আৰু ঠাণ্ডাও পৰিছে অলপমান গতিকে তথাপিতো যাবলৈ আশা কৰি আহিছোঁ যেতিয়া যামেই তেনেহ'লে ব'লক দেৰি নকৰি আৰম্ভ কৰোঁ এয়া দেখিছেনে ব্ৰহ্মপুত্ৰখন একো ধৰিবই নোৱাৰি এইটো এয়া মানুহ এতিয়া ইমান নাই আমাৰ টিকেট কৰা হৈ গৈছে ইতিমধ্যে আৰু মই আপোনালোকক টিকেট কাউণ্টাৰৰ জেগাখিনিও দেখাই দিম আৰু এয়া হৈছে টিকেট কাউণ্টাৰ এয়া আৰু মই সোমাই নেদেখাওঁ এয়া হৈছে টাইমিংখন ৰাতিপুৱা 8:30 বজাৰ পৰা আৰম্ভ হয় আৰু এইখিনিতে আমি এতিয়া বহি আছোঁ বেগ চেক কৰিলে মই এতিয়া ফটো মাৰি আছে এতিয়া অকণমান ৰ'দটো ওলাইছে আৰু অথনিতকৈ এয়া এয়া আমাৰ কাব্যশ্ৰী ভয়ে ভয়ে উঠিছে আৰু এয়া মই গোটেইটো দেখাই দিছোঁ আৰু ভাল জেগা এটা চাই ৰৈ লওঁ That's how I feel. I dream all night and day. Could you give us a chance if you mind? And I deserve it, please, one last time. Could you give us a chance? We'll be so fine. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, our ways will meet again. It's time to care. We should just share love one day. Mine, mine, mine. You're mine, you're mine, you're mine. You're mine, you're mine, you're mine. You're mine, you're mine, you're mine. Alone and bored, that's how you feel. You went so far away. You should give us a chance, please be kind. I need to see you just one last time. You should give us a chance, we'll feel alive. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, our ways will meet again. It's time to care. We should just share love one day. Mine, mine, mine. You're mine, you're mine, you're mine. You're mine, you're mine, you're mine. You're mine, you're mine, you're mine. One day we will feel as one. আৰু এয়া আমি উমানন্দ পাইছোঁহি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি তাৰ ওপৰেদি পাৰ হৈ গৈছোঁ Only ready for you and me. I wish this dream could be real. I hope one day, somehow, our ways will meet again. Cause I've been wondering why we still play as we were friends. I hope somehow, our ways will meet again. It's time to care. We should just share love one day. Mine, mine, mine. You're mine, you're mine, you're mine. You're mine, you're
আৰু এয়া আপোনালোকে দেখিছে আমি উত্তৰ গুৱাহাটী যোনটো ৰ'পৱে টাৰ্মিনেল হয় তাত আমি পাইছোঁহি আৰু সেয়াই আপোনালোকে আগলৈকো চাই থাকিব। আমি আহি তলত পাই গ'লোহি, গৈ আছোঁ আৰু এয়া আমি আহি পালোহি। এয়া আমি বন্তি প্ৰজ্বলন কৰিবলৈ গৈছোঁ। সোমাই আহি আপোনালোকে সোঁ চাইডে দেখিবই বন্তি প্ৰজ্বলন গৃহটো। আমি এয়া চাকি দি আহিলোঁ আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম। এতিয়া তলতো বুট মগু আছে। তেনেহ'লে আমি এতিয়া প্ৰসাদখিনি খাই লওঁ আৰু আপোনালোকেও চাই থাকিব আগলৈকে। আমাৰ এখেতলোক খোৱাত ব্যস্ত। আৰু আমি এতিয়া প্ৰসাদ খাই উঠিলোঁ। তাৰপিছত এতিয়া অকণমান টাইম থাকিম আৰু 5-10 মিনিটমান, তাৰপিছত আমি যামগৈ। ফটোশ্বুট ল'লোঁ আৰু মই ভিতৰখন দেখুৱাব নোৱাৰিলোঁ কাৰণ ভিতৰত আপোনাৰ ভিডিঅ' আৰু ফটো উঠাৰ মানে এলাউ কৰা নাছিলে। তাৰপিছত সেইকাৰণে আৰু নেদেখালোঁ। আৰু সেয়াই আপোনালোকো মন কৰিলে আহিব পাৰে, বহুত ভাল লাগিব আহিলে। মোৰ মনটো খুব ভাল লাগিছে। আৰু আমি প্ৰসাদ আৰু পায়স খালোঁ ৰাতিপুৱা, যিহেতু একো নোখোৱাকৈ আহিছিলোঁ। তাৰপিছত এতিয়া ফটো দুখনমান উঠিম আৰু যামগৈ। আৰু আমি এতিয়া যাব ওলাইছোঁ দৌল গোবিন্দ মন্দিৰৰ পৰা। আৰু আপোনালোকে মোৰ আজি ব্লগটো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। বাই বাই।